কচোন ক'লে যাৱ তই এই নাই এনেই ওলাই আহিছিলোঁ অঁ ঠিকে আছে দে বম কিনিলি নে নাই কেই পেকেট কিনিলি নাই আৰু এই জকমক বম কেইপেকেটমান আৰু ৰকেট বম দুটা কিনি থোৱা আছে আৰু কিমাননো কিনিম আৰু বম কেইপেকেট মানে কেই বান্দুল কিনিলি সেইটো ক তই বান্দুলো ক'ব পাৰি সেই ছপেকেট থাকে যে কি ছপেকেটনো বম হ'লে বা তই কৈছোন মই এবাৰতে ফুটাই দিছোঁ ছপেকেট দেই ছপেকেট কিনে নেকি আৰু এই নিদিয়ে আৰু দেউতাহে মোক এইকেইটাকে যে দিছে মোক কি দেউতাই নিদিয়ে তোক মইতো দেউতাক ক'লো বোলে দেৱালী পালে দেউতাই গোটেই দোকানখনে কিনি আনি দিলে মোক এতিয়া দোকানখনেই কিনি আনি দিলে তোক কিন্তু তোৰ হাতত দেখোন এপেকেটহে আছে অঁ তই ৰচোন দে মই 1 মিনিট আহিছোঁ ৰহ 1 ছেকেণ্ড 2000 years later. তই 1 মিনিট বুলিহে কৈছিলি আৰু ইমান সময় লাগিলে আহোঁতে তোৰ অঁ ইমান সময় কিয় লাগিল সেইটো সুধিছ তই সেইটো মানে ঐ কি হ'ল মোৰ এইখন পৰা আহিবগৈ লাগে তই মোক এতিয়া বম দিব লাগিব মই কিয় দিম আপোনাক বম মই কিনি আনিছোঁ তই নিদিয় বম নিদিওঁ কিয় তই দিব দিব লাগিব মই এপেকেট কিনি আনিছোঁ কেলৈ নাপাওঁ আপোনাক তই এপেকেট কিনি আনিছ তই অথনি তাক কৈছিলি নে নাই যে মোৰ হাতত গোটেই দোকানখন আছে বুলি আপুনি কেনেকৈ শুনিলে মই সেইখনতে আছিলোঁ তই মোক দিবই লাগিব বম নহ'লে এতিয়া মই তোক মাৰিম আজি এই মই তাক লেবেলহে মাৰিছিলোঁ এনেই তই লেবেল মাৰা নাই তই আছে চাগে সঁচাই তই মোক বম দে আছে তো বম তই মোক বম দিব লাগিব আপুনি কি হ'ব তই বম দে নহ'ব মোক চাইকেল দে হ'ব যাওক চাইকেলখনকে দে এইখন মোৰ লগৰ ল'ৰা চাইকেল এইখন বহুত লগৰ এই এটা বম আনিছ অঁ নাই মোৰ তই লেবেল কিয় মাৰিছিলি এনেকৈ মই তাক লেবেল মাৰিছিলোঁ হ'ব দিয়ক মই যাওঁ হ'ব দিয়ক আপুনিনো ক'ৰ পৰা আহিছে ভাবিছিলোঁ দোকানখন পাম লেবেল মাৰে কি হ'ল জানো সেই মানে মোক মানে ল'ৰা এটাক সেইদিনাখন পালে কান্দি আছে বাকী মই তাক সুধিলোঁ কিয় কান্দিছা কৈছে বোলে মোৰ বম নাই মই কেই পেকেট লাগে কোৱা তুমি সি কৈছে 10 পেকেট লাগে মই তো 10 পেকেটনো কি মোক আৰু মই 100 পেকেটে আনি দিব পাৰিম ধৰক তাৰপিছত আহি থাকোঁতে বাটতে আৰু মোক এটা বোলে তুমি বোলে এখন বম আনিছা দিয়া এনেকৈ দিওঁতে 9 পেকেটবিলাকক দিওঁতেই গ'ল আৰু তালৈ 1 পেকেটহে আনিছে তাকে দি থৈ আহিলোঁ আৰু এখন দোকানত অৰ্ডাৰ দি থৈ আহিছোঁ 100 পেকেট বুলি অ' আচ্ছা বাৰু ঠিকে আছে দে হেপী দেৱালী আৰু ৰাতিলৈ ওলাই আহিবি বুট খাবলৈ যাম মানুহে ঘৰে ঘৰে অঁ হেপী দেৱালী আৰু হেৰি বমো ইমানকৈ নুফুটাবি মইতো দিছোঁ বুলি কৈছোঁ ইমানকৈ নুফুটাওঁ নহয় আমাৰ প্ৰদূষণ কিমান হৈছে আজিকালি আমাৰ বমটো কমাই ফুটাবি হেপী দেৱালী ছেফ দেৱালী অঁ বাৰু যা আপোনালোক ৰ'ব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকক সপোন এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ